এভৰিৱান, আজি গৈ আছোঁ আমি তিনিচুকীয়ালৈ বুলি বজাৰ কৰিবলৈ। অনি নোলাওঁ যে ইমান ধুনীয়া লাগিছে চাই দেখি ন। হেল্ল' গৈছোঁ মই তিনিচুকীয়া আৰু মোৰ গা একদম বেয়া, যিহেতু চৰ্দি হৈ আছে, চৰ্দি কাহ জ্বৰ। অকণমান ভাল পাইছোঁ আজি, তাকেতো অকণমান বজাৰ কৰি আহোঁগৈ বুলি ওলাইছোঁ। লগত ভণ্টি গৈছে আজি, চাই থাকিব ভিডিঅ'টো আগলৈকে। দেখিছেনে এনেকৈ ফটো এখন মাৰিবলৈ গৈছিলোঁ, তাই আকৌ ভিডিঅ' কৰি থ'লে। তাকে আৰু এনেকৈ দি দিলোঁ ফটো কেইখনো ভাল যেতিয়াই আহোঁ তেতিয়াই জুই জ্বলাই দেখালে হয় মানে কেতিয়াও ফুটাও নাই আৰু গমেই নাপাওঁ মই এতিয়া। আমি আহি পাই গ'লোঁ সেই তিনিচুকীয়া। এতিয়া 5টা বাজিছে, প্ৰায় 5টাত একদম তিনিচুকীয়া সোমাইছে। এতিয়া কি কৰোঁ আপোনালোকক দেখাম। আহি পালোহি আমি এতিয়া থানা চাৰিআলি। দেখিছে মানুহৰ ভিৰ কেনেকুৱা, চবফালে ভিৰ। আৰু এতিয়া আমি দেইলি বজাৰ ফালে আহি দিওঁ। ইমান মানুহ, ইমান ভিৰ হৈছে নহয়, মোৰ তাত সোমোৱাৰ লগে লগে গাটো আৰু বেয়া লাগিব ধৰিলে লাহে লাহে। আৰু এই চেণ্ডেলবোৰ দেখিছেনে, চব 200 টকীয়া। 200 টকাৰ পৰা ষ্টাৰ্ট হয়, 300, 350 টকাৰলৈকে আছে। মানে বহুত ধুনীয়া ধুনীয়া চেণ্ডেল, আপুনি দোকানৰ ভিতৰত গৈ নিবিচাৰিলেও হ'ব। কিছুমান এই ফুটপাথতে উলিয়াই দিছে, বহুত ধুনীয়া ধুনীয়া চেণ্ডেল। এনেকেই চবফালে এতিয়া কাপোৰবোৰ চাই চাই আহি আছোঁ। ইমান ধুনীয়া ধুনীয়া উলিয়াই আছে, চায়ো ভাল লাগে আৰু ভিৰ ন বহুত, সেইকাৰণে গাটো বেয়া। এখন কাপোৰ দোকানত সোমাইছোঁ, কি ভাল লাগে কি বেয়া লাগে চাওঁ আৰু পচন্দ কৰি আপোনালোকক ঘৰতে পাছত দেখামগৈ আৰু, নহ'লে পূজাতে দেখি পাব আৰু একেবাৰে। আৰু এইফালে চেণ্ডেল দোকান, ইমান ধুনীয়া ধুনীয়া চেণ্ডেল আনি ৰাখিছে, মানে ভিডিঅ' নকৰি মানে নোৱাৰিছোঁ মানে। যোনখন দোকানতে দেখিছোঁ চব নতুন নতুন আনি ৰাখিছে। আৰু এতিয়া আহি ঘৰ পালোহি, মই নামিলোঁ ট্ৰেইনৰ পৰা আৰু গাটো বহুত বেয়া লাগিছে। মাথা চাথা বিষালে একদম, জ্বৰটো আকৌ আহি গ'ল নিচিনা লাগিলে। সেনেকৈ আৰু ভিডিঅ'টো কৰা নহ'ল মোৰ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া বাজিছে 4টা আৰু আমি যাবলৈ ওলাইছোঁ মহালয় বাহিৰৰ ওপৰত। এতিয়া চাওকচোন আপোনালোকে, বাহিৰৰ পৰিৱেশটো একদম আন্ধাৰ হৈ আছে। আৰু মোৰ মহালয়ৰ দিনটোতহে এনেকৈ আন্ধাৰে মন্ধাৰে উঠি পাইছোঁ। মা ঐ, পূজা যাবা নাই? এইফালে চোৱা আকৌ, ওলাইছোঁ চোৱা। ৰাতিপুৱা যাবা নাই? পূজা যাবা নাই? ৰাস্তাত ফুৰিব হে, আমি ওলালোঁ চোৱা। তুমি ওলাবা নাই? তুমি যাবা নাই? হা, যাবা নাই? উঠা মুখ চুখ ধুই ল'ব লাগিব। আহা আহা আহা, যাবা নে নোযোৱা? গুড মৰ্ণিং আহা আহা, 4টা বাজিলে আকৌ হৈ গ'লা যে। গুড মৰ্ণিং দাদা। হাই দাদা, হাই। তুমি এতিয়া হাই। আমি এতিয়া মহালয় ফুৰিব যাম। ইমান লাহে লাহে কৈছে যে তাই, একদম মানে। গাইছ, এতিয়া আমি যাবলৈ ওলাইছোঁ। উঠিলোঁ 4টা বজাতে, কিন্তু যোৱা হোৱা নাছিলে। মানে আমাৰ ছোৱালী মানুহ যি ওলাওঁতে আৰু দেৰি লাগিবই। এতিয়া চব ওলাই গ'লোঁ, গৈ আছে। দেখাম আজি আপোনালোকক আমাৰ ইয়াত মহালয়ত কেনেকুৱা লাগে। এইটো পেপাৰটো লৈ লৈছোঁ, এইটো যোৱা বছৰে হয়, কহুমে বজাব এইটোকে। তাই খুব ভাল পায়, ৰাস্তাত পৰা বজাব যাওঁ। দেখিব আপোনালোকেও। গাটো মোৰ বহুত বেয়া, চৰ্দি হৈ আছে, মাথাটোও বিষাইছে, কিন্তু নাই, ভাল পাওঁ ন, প্ৰত্যেক বছৰ ওলাওঁ যে, সেইকাৰণে ওলাই লৈছোঁ আৰু। ৰাতিপুৱা আমাৰ এডোখৰ পৰিৱেশটো চাওক, পূৰা কুঁৱলী পৰি আছে। নমাই দিয়া, কমা আছে নহয়, নমাই দিয়া। ঠাণ্ডা লাগিছে এতিয়া। তোমাকে দেৱীজনী কথা দেখিছে একদম। আখের পিঠে পড়লো কাঠি, পুজো হুকো জমজমাটি, নতুন সাজে সেজেছে আকাশ। বতাই দিয়া, জুছে বতাই দিয়া।
লাগলো দোলা কাশের বনে হিমেল শরৎ টানে বেলুনটো পৰি থাকি গ'ল আকৌ এটা আকৌ এবাৰ আকৌ कौन है ये लोग कहां से आते हैं ये আকৌ দেখিছ আমাৰ পাৰ্টি ওচৰৰ ৰেলৱে ৰংগমঞ্চৰ পূজাখনত বহিছে বাণিজ্যিক মেলা তাকে আৰু আমি সোমাই দিছোঁ অকণমান ধুনীয়া ধুনীয়া বস্তুবোৰ চাইছোঁ আৰু পূজাত ইমান ৰাতিপুৱা যদিও খুলি দিছে কাৰণ বহুত মানুহ আহিছে আৰু ময়ো তাতে অকণমান চাইছোঁ কিবা কিবি কিন্তু একো লোৱা নাই বহুত দিন থাকিবই আৰু কিবা ল'বলৈ হ'লে ল'ম আৰু পাছত লাহে ধীৰে ইয়াত পূজাটো বাণিজ্যিক মেলা পূজাৰ